বন্ধুসকল দ্বিতীয়খন এদিনীয়া মেচত সূৰ্যকুমাৰ আৰু শুভমন গিলে কৰিলে আকৰ্ষণীয় বিস্ফোৰক বেটিং ৰচিলে ইতিহাস নিউজিলেণ্ড বলাৰৰ ভাঙিলে কঁকাল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ ক্ৰিক মোবাইল আসাম ইউটিউব চেনেলটোলৈ এই ভিডিঅ'টোত আপোনালোকক জনাম ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়া মেচত কেনেকৈ সূৰ্যকুমাৰে 200 ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰি নিউজিলেণ্ড বলাৰৰ টকা কৰিলে কেনেকৈ শুভমন গিলে বাউণ্ডাৰী লগালে সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত দেখাম তাৰ আগতে আপোনালোকে যদি সূৰ্যকুমাৰ যাদৱক ভাৰতীয় দলৰ আক্ৰমক বেটছমেন বুলি ভাবে তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দ্বিতীয়খন এদিনীয়া অনুষ্ঠিত হ'ল য'ত নিউজিলেণ্ড কেপ্টেইন কেন উইলিয়ামছনে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত ল'লে আৰু ভাৰতীয় দলক বেটিং কৰিবলৈ আমন্ত্ৰিত কৰিলে বন্ধুসকল টছত হাৰি ভাৰতীয় দলৰ হৈ কেপ্টেইন শিখৰ ধাৱন আৰু শুভমন গিলক অপেনাৰ হিচাপে খেলপথাৰত নমা দেখা গ'ল য'ত দ্বিতীয় অভাৰত শুভমন গিলৰ বেটৰ পৰা এটা 4 দেখিবলৈ পোৱা গ'ল শুভমন গিলক কৌশলেৰে প্ৰতিটো বলতে ৰান লৈ থকা দেখা গ'ল আৰু 5 অভাৰত শুভমন গিলৰ বেটৰ পৰা আকৌ এটা 4 দেখিবলৈ পোৱা গ'ল কিন্তু 5 অভাৰৰ পিছত বৰষুণ দিয়াৰ কাৰণে মেচখন স্থগিত কৰা হ'ল বহুত সময় পিছত খেল আকৌ আৰম্ভ কৰা হ'ল য'ত 5 অভাৰত ভাৰতীয় দলে এটা উইকেট নিহুৰাকৈ 23 ৰান কৰিছিল আৰু খেলৰ অভাৰ হ্ৰাস কৰি 29 অভাৰ কৰা হ'ল সেয়ে শিখৰ ধাৱনে নিজৰ স্থিতি সলনি কৰি 6 অভাৰত 6 মাৰিবলৈ চেষ্টা কৰোঁতে মেট হেনৰী বলত কেটচ আউট হৈ গ'ল আৰু শিখৰ ধাৱনে 10টা বলত মাত্ৰ 3 ৰান কৰি প্ৰিভিলিয়ানলৈ উভতিলে এতিয়া 3 নম্বৰত বেটিং কৰিবলৈ আহিলে সূৰ্যকুমাৰ যাদৱ য'ত 6 অভাৰৰ 4 নম্বৰ বলটোত 4 মৰা দেখা গ'ল 8 অভাৰত শুভমন গিলৰ বেটৰ পৰা এটা আকৰ্ষণীয় 6 দেখা গ'ল এতিয়া প্ৰতিটো অভাৰতে 4 আৰু 6 দেখিবলৈ পোৱা গৈছে য'ত 10 অভাৰত ভাৰতীয় দলে এটা উইকেট হেৰুৱাই 60 ৰান কৰিলে এতিয়া ভাৰতীয় দলক গতিৰে ৰান কৰিবলৈ প্ৰয়োজন কাৰণ খেলখন 29 অভাৰৰ কৰি দিয়া হৈছে আৰু সূৰ্যকুমাৰক আৰম্ভণিৰে পৰা বিস্ফোৰক বেটিং কৰা দেখা গৈছে আৰু 11 অভাৰত এটা আকাশলম্বী 6 মৰা দেখা গ'ল 12 অভাৰত আকৌ এটা সূৰ্যকুমাৰে আকৰ্ষণীয় 6 মৰা দেখা গ'ল 13 অভাৰত আকৌ সূৰ্যকুমাৰৰ বেটেৰে 2টা 4 আৰু এটা 6 দেখা গ'ল সূৰ্যকুমাৰৰ বেটিং দেখি দৰ্শক উৎফুল্লিত হৈ আছিলে এনেতে বৰষুণৰ কাৰণে আকৌ এবাৰ খেল স্থগিত কৰিব লগা হ'ল য'ত শুভমন গিলে 45 ৰান কৰি নট আউট আৰু সূৰ্যকুমাৰে 25টা বলত 36 ৰান কৰি নট আউট আছিলে এতিয়ালৈকে ভাৰতীয় দলে 12 অভাৰ 5টা বলত এটা উইকেট হেৰুৱাই 89 ৰান কৰিলে খেল স্থগিত কৰা হ'ল বৰষুণৰ কাৰণে আৰু অলপ দেৰি অপেক্ষা কৰাৰ পিছত বৰষুণ নকমাৰ কাৰণে খেলখন ড্ৰ কৰি দিয়া হ'ল খেলখনত কোনো ফলাফল নোলালে শেষত গৈ দ্বিতীয় এদিনীয়া ড্ৰ হোৱা দেখা গ'ল কিন্তু যদিহে বৰষুণ নহ'লহেঁতেন তেন্তে এইখন মেচত ভাৰতীয় দলে নিশ্চয় জয়লাভ কৰিলেহেঁতেন তথাপিও বন্ধুসকল শুভমন গিল আৰু সূৰ্যকুমাৰ যাদৱৰ বেটিঙক আপোনালোকে 10ৰ ভিতৰত কিমান নম্বৰ দিব কমেণ্টত জনাব ধন্যবাদ